हेलो गाइज गुड मर्निंग की खबर आपनालोकर आशा करो सकले भाले आछे मैं भाले आछो आरो आज आमी जाबो ओलाइছো गुवाहाटी एकलेंड सो आज बहुत एन्जॉय करिम जस्ट टुपनिर পৰা उठिलो सो इमान बेसी ভাল লগা নাই মই इमान बेसी नकौ बर्तमान भाईहते बाहिरत वेट करि আছে আজি आमी जाम हासेन भाई মই सागिर आरो इलियास आपनालोके हयतो आगर भिडिओটো চাইছিল ৰাংছাপাৰা ताते आमी 4 जने গৈছিলো আৰু আজি আমি 4 জন যাম আমাৰ 5:45 মানৰ ট্ৰেইন আছে বৰ্তমান বাজিল 5টা যিমান পাৰো আপোনালোকক ভালকে দেখাব ট্ৰাই কৰিম আৰু সো গাইস লেটস স্টার্ট a few मंदिर আমি অসমীয়া নহও দুখীয়া ভাইটি মই অসমীয়াত ব্লগ বনাও ইয়াৰ নাম সাকিৰ হে দোস্ত কি খবৰ হে দোস্ত আজি আমি একলেণ্ড লৈ যাই আছো ফুৰ্তি কৰিম এনজয় কৰিম সব কৰিম মোৰ আজি মনটো বহুতে ভাল লাগিছে মই আজি একলেণ্ডত যাই আছো হে গাইস আমি এতিয়া একলেণ্ড লৈ যাই আছো ক্যামেরা দেখি হয় না না কব লাগব গো না কব লাগব গো হে দোস্ত আজি আমি একলেণ্ড লৈ যাই আছো আৰু আমি গাইস এই টিমটো বহুত ডাঙৰ ফ্যান টিমপুৰ ডাঙৰ ফ্যান এতিয়া আমি ক্যামেৰামান দেখিব ব্লগ কৰি এতিয়া আমি আটা ভাল লাগছে ভাই ইয়াৰ নাম সাকিৰ আৰু আমাৰ লগত আছে সাকিৰ ইয়াৰ নাম সাকিৰ কিবা কও হৈছে 2 hours later so guys আমি নামিলো এটি হল আজরা স্টেশন এতিয়া বহুত ভোক লাগিছে যাও কিবা খাও বহুত ভোক লাগিছে খোৱা হোৱাৰ পিছত আমি যাম আৰু আপোনালোকে চাই থাকক আমি আহি পালো 8:45 বহুত ভোক লাগি আছে পুৱা 5টাতে উঠিছো একো খাব পৰা নাই জাস্ট অনলি চাহ খাইছো টি ষ্টেচনত 10:30 একলেণ্ড খুলিব বুলি শুনি আছো তো 10:30 একলেণ্ড খুলিলে আমি এতিয়াও মানে আমাৰ লগত 1.5 ঘণ্টা মান আছে সো 1.5 ঘণ্টাত আমি তাতে গৈ কিবা খাই লৈ অলপমান ফ্ৰেছ হৈ আমি টেম্পুত বহিলো সাকিৰ
ফিল কেনেকা হৈ আছে এইটো আগত আহিছে মই অহা নাই একচুৱেলি ইলিয়াছ ফিল কেনেকা ফিল ভাল লাগি আছে আজি ইয়াৰ মনটো ভাল লাগি আছে বটৰ পৰা নামিলো আমি এতিয়া আমি গৈ আছো সন্মুখৰ ফালে আহিলো এটা হোটেলত ইয়াতে খাম কিবা এইটো হোটেলটো কি খাম ইয়াতে পৰঠা তৰঠা কিবা এটা খাই লওঁ খোৱাৰ পিছত আমি যাম মানে বৰ্তমান একলেণ্ডটো খোলা নাই বহুত বহুত বেয়া গৰম এইটো গছৰ তলত A few moments later. So guys, খোৱা হ'ল এতিয়া গৈ আছো একলেণ্ডৰ ফালে আৰু বহুত গৰম বৰ্তমান 10টা 10 হ'ল 10টা বাজি 10 মিনিট তো যাওঁ লাইন ধৰিম ইন গাইস ইন গাইস প্লিজ আপনার কি গাইস প্লিজ মানসাপ প্লিজ বুঝা কি দেখি আছে তুমি দেখাই শুনো গাইস আমি আমার লাইনত ইলিয়াজক ৰাখি দিছো ইলিয়াজে টিকেট কাটিব গাইস লাইন চাওক ইলিয়াস কেনেকা লাগি আছে লাইনত ঠিক হয় বহুত বেয়া লাগি আছে 2 hours later. সো গাইস বেক চেকিং হৈ গ'ল আমি আহিলো এইটো বেন লগাই দিছে চাই লওক এইটো বেন একলেণ্ডৰ গাইস মই বেক কেমেৰা দি দেখাই আছো চাই থাকিব এতিয়া আমি ইয়াতে যাই লকাৰ লম সো গাইস এতিয়া আমি যাই আছো লকাৰত গৈ বেগবিলাক ৰাখি দিম আৰু বেগবিলাক ৰাখি দি তাৰপিছত ফাৰ্ষ্ট আমি য'ত মানে পানী কোনো ইনভলভ নাই যিমান ৰাইড আছে মানে য'ত মানে পানী নাই সেইবোৰ ৰাইড ফাৰ্ষ্ট কৰিম সেইবোৰ এক্টিভিটি কৰি ল'ম দেন পিছত আমি পানীৰ এক্টিভিটিবিলাক কৰিম আপোনালোক দেখাই থাকিম গাইজ চাই থাকিব কি ৱাচিং গাইজ এইটো হ'ল চেঞ্জিং ৰুম হাছেন ভাই চেঞ্জ কৰিব গৈছে চাওক চেঞ্জিং ৰুম এইটো মই চেঞ্জ নকৰোঁ মই এইবোৰে মই পেণ্ট পিন্ধি নোৱাৰিম এতিয়া চেঞ্জ কৰা হ'ল চেঞ্জ কৰাৰ পিছত আমি লকাৰত বেগবিলাক ৰাখি দিম দেন আমি গুচি যাম আপোনালোকক দেখাই আছোঁ গাইজ চাই থাকিব বহুত কিছু আছে আৰু বহুত কিছু ইণ্টাৰেষ্টিং হ'ব গাইজ ময়ো বহুত এক্সাইটেড হৈ আছোঁ আপোনালোককো দেখাবৰ কাৰণে যে আমি ইয়াতে কি কৰিম নকৰিম গাইজ লকাৰত থোৱা হ'ল ফাৰ্ষ্ট আমি য'ত মানে পানী নাই ড্ৰাই এক্টিভিটি সেই এক্টিভিটিবিলাক কৰিম দেন আমি যাম পানীৰ এক্টিভিটি কৰিব চ' আমি এইটো চাই লওক গাইজ আমি এতিয়া গৈ আছোঁ কি ৱাচিং গাইজ Say hi guys. Ilyas. Fast kod jabi? Okay. Fast আমি car drive করিম yo. Guys বহুত গরম. উফ. তো গাইজ আমি আহি ইয়াত অলপমান ৰখিলো বহুত গৰম বাহিৰত ভৰি লাল হৈ গৈছে গাইজ চাওক ড্ৰাইভিঙত বহুত ভিৰ কাৰণে ভিৰ বেছি লাগে আমি ফাৰ্ষ্ট এবাৰ ৱাটাৰফলতে যাম উপায় নাই আৰু মানে য'ত পানী কি এক্টিভিটি ফাৰ্ষ্ট কৰিব লাগিব মানে তাতে অলপমান ভিৰ কম আছে তাতে কৰিম তাৰপিছতে বেলেগ কিবা কৰিম আৰু এবাৰ যাম এইফালে গাইজ আমি সৰু ৰাইডৰ পৰা ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পিছত যাম ডাঙৰ ৰাইডত গাইজ আৰু এটাত গৈ আছোঁ মইতো দেখাম বেক কেমেৰা দি আণ্ডাৰগ্ৰাউণ্ডত যাম চাই থাকিব গাইজ আৰু ৰিয়েল প্ৰুফ জুচ আনি খালোঁ অলপমান গাটো ভাল লাগি আছে বৰ্তমান হাছেন ভাই এগৰাকী গৈছোঁ ওপৰত মই আপোনালোক দেখাই আছোঁ এইটো চাওক ওপৰত আৰু ৰাইডটো হ'ব অলপমান এনেকুৱা এইটো চাওক ৰাইডটো কিমান ঘূৰণীয়া চাওক আমি ওপৰত গৈ আছোঁ মই ট্ৰাই কৰোঁ যদি পাৰোঁ কৰিম নহ'লে মই নকৰোঁ আপোনালোকে চাব দেই চাওক আহিহঁতে যাব এতিয়া হাছেন ভাই চাগিৰ Let's go guys. More dara no hobo bhai. More dara no hobo. I can't do this. I can't do this. Aru guys apnalok dekhai asu etu kot jabo saok guys kiman ghuroniya.
ইয়াতে ঘূৰি 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 এই জানে তলত ওলাব মই আপোনালোক এইফালেদি গৈ দেখাব ট্ৰাই কৰি আছোঁ চাওক গাইছ মোৰ দ্বাৰা নহ'ব গাইছ মিছা কথা মই এতিয়া গৈ আছোঁ তলত নাই মই নকৰোঁ মই যাম তলত গাইছ আহি পালোঁ চাব আপুনি ইয়াত গাইছ আহি আছে ইয়াতে চাব এতিয়া আমাৰ হাতত আহিল এতিয়া আহিল আহিল অপি এতিয়া গৈ আছোঁ ওপৰত শ্বুট কৰিব সেইটো চাওক এডিট কৰিম এতিয়া সেইটোতো মই নগ'লোঁ মোৰ অলপমান বেয়া লাগি আছিল মই এডিট কৰিম Two hours later. So guys, এতিয়া ওলালোঁ কাপোৰটো চেঞ্জ কৰিলোঁ আমি এতিয়া আৰু অলপমান এক্টিভিটি আছে কেইটা বাজিল বৰ্তমান 3টা বাজিল বাকী এক্টিভিটিখিনি কৰি আমি অলপমান খাই দে ওলাই যাম গাইজ এতিয়া আমি গৈ আছোঁ গ্লাছ হাউচত যাম আৰু কি ক'ম আৰু গাইজ পানীৰ পৰা ওলাই আৰু বেছি মাতটো ভাঙি গৈছে আৰু লগতে এটা ইছ্যু হৈ আছে কি বহুত ঘামি আছোঁ আৰু হাতৰ অৱস্থা মই আপোনাক দেখাই আছোঁ হাতটো একদম বহুত চেঞ্চিটিভ স্কিন চ' হাতটো চাওক কি হৈ গৈছে মানে বহুত বেয়া কণ্ডিশ্যন একচুৱেলি বহুতখনৰ পৰা আমি একচুৱেলি কিহত আছিলোঁ পানীত আছিলোঁ চ' এতিয়া গৈ আছোঁ গ্লাছ হাউচৰ ফালে গ্লাছ হাউচত গৈ তাৰপিছত যাম ক'ত ভাই গাড়ী চলাব গাড়ী চলাই পেলাই আৰু কিবা যদি আছে সেইখিনি কৰিম কৰি তেনেহ'লে আমি যাম চ' চাই দিব কেঁচা ৰহা আজকা দিন সাকিৰ ইলিয়াছ ভাল লাগি আছে কিন্তু এতিয়া যি গৰম দিল ভাই চেম অৱস্থা ভাই বহুত অৱস্থা বেয়া আৰু গাইজ এইটো হ'ল গ্লাছ হাউচ আপোনালোকক ভিতৰত গৈ কিনে দেখাম এতিয়া চাই থাকিব আমাক এইটো পলিথিন পিন্ধাই আছে হেণ্ড গ্লভছ ভাইটো এইটো সোমালোঁ মিৰাৰ মই নাজানো ভাই ইফালে হ'ব এইটোৱে হ'ব কোনফালে আচ্ছা গাইজ কোনফালে যাম এইটো অ'কে এইটো হাছান ভাই ক'ত হাছান ভাই দি নাই অ'কে হয় এইটো অ'কে আচ্ছা মই ক'ত যাম কোনফালে ভাই লওক গাইজ চাওক এইটো হ'ল মিৰাৰ ৱাল আৰে ভাই ক'ত গেলি কোনফালে আছে ভাই আচ্ছা আচ্ছা গাইজ চ' এইখিনিয়ে আছিল চ' ওলালোঁ আমি নাজানো কিবা মিৰাৰ ৱৰ্ল্ড আছে এইটো আমি ওলালোঁ ইয়াৰ পৰা নাই গাইজ ইমান একো বেলেগ কিছু নাই তথাপিও ভাল লাগিল আমাৰ এইবাৰ বেকপেকখিনি লৈ আমি এইবাৰ গুচি যাম এতিয়া যাম গাইজ গাড়ী চলাব গাড়ী চাওঁ ইলেক্ট্ৰিক কাৰ একচুৱেলি এইটো গাইজ ইয়াতে গাড়ী চলা হয় চাওঁ কেনেকুৱা লাগে আজি গাড়ী চলাই অলপমান ভিৰ দেখা গৈ আছে তো গাইজ চবেই আমি ছিংগল চলাম বুলি ভাবিলোঁ চাওঁ আপোনালোকক অলপমান দেখাই আছোঁ কেনেধৰণৰ বস্তুটো তো ওপৰত যিবিলাক আছে এইটো হ'ল ইলেক্ট্ৰিক কানেকশ্যন আছে ইলেক্ট্ৰিক কানেকশ্যন চ' গাইজ এতিয়া আমি কৰিম ড্ৰাইভিং গাইজ এতিয়া আমি যাম আমাৰ যোৱা টাইম হ'ল येलो डर्टी फेलो काम इटू की ब्रेक निकी अंकल इटू ब्रेक निकी एक्सेलरेटर
coming. Hola, bhai. Yes, I'm coming. Sakir, ready? Guys, এইখিনি আছিল বহুত বেয়া লাগিল actually. So guys, আপোনালোকে চাওক এইখিনি আছিল আমাৰ ৰাইড আৰু মই সাগিৰক বহুত জমদাৰকে দিছো। সাগিৰৰ অৱস্থা বেয়া হৈ গৈছিল। হাছান ভাই মই আৰু ইলিয়া পুৰা দিছো আৰু কিবা খাই লওঁ বহুত ভোক লাগি আছে। বহুত ভোক লাগি আছে। তো কিবা খাই লওঁ। এতিয়া সাগিৰে গৈছে লকাৰৰ কিবোৰ ঘূৰাই দিব। এইটো হ'ল ৱাটাৰফল গাইজ চাওক। আমি 10টা 10:30 মানত সোমাইছিলোঁ। বৰ্তমান বাজিল 4টা ওলাই আহিলোঁ আৰু গাইজ এইটো চাওক। গাইজ এতিয়া আমি গৈ আছোঁ ষ্টেচন মানে মোৰ মোবাইলৰ বেটাৰী শেষ ডেড আৰু বৰ্তমান সাগিৰৰ মোবাইলটো ৰেকৰ্ড কৰি আছোঁ। বৰ্তমান গৈ আছোঁ আমি আজৰা ৰেলৱে ষ্টেচন। চ' তাতে গৈ আপোনালোকক দেখাই আছোঁ। গাইজ আমি ট্ৰেইনত উঠিছোঁ চাওক। বৰ্তমান গৈ আছোঁ এইটো হাছান ভাইৰ ভৰি। চ' এতিয়া আমি ওলালোঁ 5:30 বাজিল। চ' এতিয়া মোৰ মোবাইলততো চাৰ্জ নাই। চ' উপায় নাই মোৰ সাগিৰৰ মোবাইল দি ভিডিঅ' বনাই আছোঁ। চ' মই ভিডিঅ'টো ইমান আৰু দীঘল নকৰোঁ বেলেগ আৰু একো কিছু নকওঁ ঘৰত যাই আৰু ফিনিছ নকৰোঁ। মই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব এনেকৈ। থেংক ইউ লাভ ইউ গাইজ।